নমস্কাৰ, মোৰ আন এটি মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ এই কুৱাটোত মানে অকণমান কিবা এটা বস্তু পৰিছিলে, তো সেইকাৰণে কুৱাটো চাফা কৰিবৰ কাৰণে মানুহৰ পূৰা ভিৰ লাগি গৈছে, চাফা কৰি আছে কুৱাটো। তাৰপিছত মই আহি গ'লোঁ পাকঘৰলৈ। মই সৰু মাছ ভাজিছোঁ। মই কেনেকৈ সৰু মাছ ভাজিছোঁ দেখিছেনে টাৱাখনত। আৰু এনেকৈ মাছ ভাজিলে, সৰু মাছ ভাজিলে একেবাৰে ভাঙি নাযায়, এটা এটা হয় ধুনীয়াকৈ। আৰু মোৰ দৰে এনেকৈ কোনে কোনে মাছ ভাজি পাইছে জনাব দেই, নিশ্চয় কমেণ্ট কৰি। আৰু আপোনালোকে যোনে যোনে ভজা নাই এনেকৈ ভাজিব, এটাও নাভাঙে, বহুত বেছি ধুনীয়া হয়। তো এনেকৈ মাছখিনি ভাজি ল'ব, তাৰপিছত লুটিয়াব। এনেকৈ বহুত বেছি সুবিধা হয়, মানে জুইটো একেবাৰে কমাই দিব থ'ব। তাৰপিছত আধা ঘণ্টামান পিছত এনেকৈ লুটিয়াই দিলেও কথা নাই, ধুনীয়াকৈ এনেকৈ লুটিয়াই দিব পাৰি। আৰু এটা মাছো ভাঙি যোৱা নাই, বহুত বেছি ধুনীয়া হৈছে। আৰু এনেকৈ টাৱাত ভাজিব দেই সকলোৱে। আৰু যোনে যোনে ভাঙিছে তেখেতসকলক মই কোৱা নাই, যোনে এনেকুৱাকৈ ভজা নাই তেখেতসকলক কৈছোঁ। তাৰপিছত মই এয়া পচলা বনাই আছোঁ। পচলাটো দেউতাই কাটি দিছে, তাৰপিছত মোক মোৰ মানুহজনে যোগাৰ কৰি দিছে কি কি দিব লাগে তেখেতে কৈছে। তাৰপিছত মই জানো বাৰু, তথাপিতো মানে এইখিনি বনাওঁতে হাজবেণ্ডৰ অলপমান হেল্প লৈছোঁ, তেখেতৰ মতে কৰিছোঁ। আৰু ইমান ধুনীয়া টেষ্টি হৈছে। লাষ্ট ফিনিচিং আপোনালোকে চাওক কেনেকুৱা হৈছে, কালাৰটো দেখিছে ইমান ধুনীয়া হৈছে। কালাৰ যেনেকুৱা হৈছে খাবলৈ বহুত ধুনীয়া হৈছে। আৰু তাত মই সৰু মাছ দি দিছোঁ। সৰু মাছৰ লগত পচলা বহুত বেছি ভাল লাগে খাই, আৰু বহুত ধুনীয়া হৈছে খাই কিনে, বহুত সোৱাদ লগা হৈছে। তাৰপিছত হাজবেণ্ডে কৈছে আজি মই মাছৰ এটা নতুন ৰেচিপি, নতুন মানে কি আগতে খাইছিলোঁ বাৰু, তথাপিতো সদায় মানে আলুৰ লগত, বিলাহীৰ লগত, জিকাৰ লগত কিমান এনেকৈ মাছ খাই থাকিম, আজি অকণমান ইউনিককৈ খাওঁ হা। তাৰপিছত মই তেতিয়া ভালে পালোঁ। তো মই ভাবিলোঁ তেতিয়াহ'লে বনোৱা তুমি, মই নাজানো এনেকৈ বনাব, মানে এনেই কৈছোঁ আৰু নাজানো বুলি। তো বেলেগৰ হাতৰ সোৱাদটো আৰু বেছি সোৱাদ লগা হয় খাবলৈ। তাৰপিছত হাজবেণ্ডে এনেকুৱাকৈ ভাপত দি মাছ বনাইছে। আৰু ৰেচিপিটো মই দিয়া নাই দেই, কিন্তু কেনেকৈ বনাইছে মই জাষ্ট অকণমান ভিডিঅ' বনাইছিলোঁ, তো সেইখিনি আপোনালোকক দেখাইছোঁ। তো হাজবেণ্ডে এনেকৈ ধুনীয়াকৈ মছলাবিলাক এড কৰি কিনে সানি লৈছে। তাৰপিছত টিফিনত এনেকৈ ভৰাই দিছে। ভৰাই দিয়াৰ পিছত অকণমান ওপৰত কিবা কিবি কাটি দিছে আৰু দেখাই আছোঁ ৰ'ব। তাৰপিছত এনেকৈ অকণমান কেঁচা সৰিয়হৰ তেল দিছে। কেঁচা সৰিয়হৰ তেলটো দিলে মানে আঞ্জাটো খাই বহুত বেছি হেৰি হয়, ধুনীয়া হয়, আৰু স্মেলটো বহুত বেছি ভাল লাগে। তাৰপিছত কেঁচা জলকীয়া এনেকৈ কাটি দিছে। এনেকৈ কাটি মানে 4-5টামান কাটি দিছে, নিজৰ আন্দাজমতে দিছোঁ। আমি যিমানখিনি জ্বলা খাব পাৰোঁ সিমানখিনি দিছোঁ। তাৰপিছত আপোনালোকে বেছিকৈ দিলেও কথা নাই, কমকৈ দিলেও কথা নাই। তাৰপিছত এনেকৈ দেখিছেনে, দেখাত বহুত ধুনীয়া হৈছে। আৰু এনেকৈ ঢাকনি মাৰি কিনে কেৰাহীত পানী দি কিনে এনেকৈ উতলিব দিছোঁ। এনেকৈ আৰু হৈ গ'ল। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। থেংক ইউ।